ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে তোমালোকৰ যুক্তাক্ষৰ আৰু হাতৰ আখৰৰ পাঠ্যপুথিখনৰ 1 আৰু 2 পৃষ্ঠাৰ পুনৰ আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু এইদৰে যুক্তাক্ষৰ আৰু হাতৰ আখৰৰ কাৰণে থকা বহীখনত লিখিবা। চোৱা, আমি য়কাৰ যুগ পঢ়ি আহিছোঁ আগতে, হয়নে? আজি আমি আকৌ এবাৰ পঢ়িম আৰু এই য়কাৰ লগা আখৰবোৰেৰে আমি কিছুমান শব্দ লিখিম। প্ৰথমতে দিয়া আছে তোমাক খত য় যোগ হৈছে। খ যোগ য়, আমি এইটো কি বুলি পঢ়িম? খৈয়ক্ষ। গত য় যোগ হৈছে গৈয়জ্ঞ। আকৌ ঘত য় যোগ হৈছে ঘয়ক্ষ। ন যোগ য় হ'লে হ'ব নৈয়ন্য। তত য় যোগ হৈছে তৈয়ক্য। আৰু বৰ্গীয় যত য় যোগ হৈছে জয়য্য। এনেদৰে আমি পঢ়িম। এবাৰ আমি কেনেদৰে লিখিম চোৱা। তোমালোকে য়কাৰ লগাই লিখিবলৈ শিকিছাই, হয়নে? এইডাল হৈছে য়কাৰ। কেনেদৰে লিখিব লাগে তোমালোকে আগতে শিকিছা। এইবাৰ আমি এই য়কাৰ লগোৱা কৈয়ক্যই আমি এটা ইয়াত শব্দ লিখিম। চোৱা, কৈয়ক্য থকা আমি কি শব্দ লিখিব পাৰোঁ? বাক্য লিখিব পাৰোঁ, হয়নে? তেতিয়াহ'লে বাক্য লিখিবৰ কাৰণে আমি ব আকাৰ আৰু কত য়কাৰ লাগিব। তেতিয়া হ'ব বাক্য। এইটো আমি কেনেদৰে পঢ়িম? বত আকাৰে বা কৈয়ক্য বাক্য। ঠিক তেনেদৰে খৈয়ক্ষ লগা আমি এটা শব্দ লিখিম। মত হচৌকাৰে মু, আৰু খৈয়ক্ষ মুখ্য। ঠিক তেনেদৰে গয়জ্ঞ লগা আমি এটা শব্দ লিখিম। অন্তস্থ যত উকাৰ আৰু গয়জ্ঞ যোগ্য। ঘয়জ্ঞ লগা এটা শব্দ লিখিম আমি। দন্তীয়া দত ঐকাৰ আৰু ঘত য়কাৰ দৈৰ্ঘ্য। একেদৰে নৈয়ন্য লগা এটা শব্দ অ আৰু নৈয়ন্য অন্য। তাৰ পাছত আছে তৈয়ত্য, হয়নে? তৈয়ত্য লগা আমি এটা শব্দ লিখিব পাৰোঁ। দন্তীয়া নত আকাৰ আৰু মূৰ্ধন্য তত য়কাৰ নাট্য, হয়নে? জয়য্য বৰ্গীয় জ আছে। বৰ্গীয় জৰ লগত য় যোগ হৈছে। কি হ'ব? আমি এটা শব্দ লিখিম ৰ আকাৰ আৰু বৰ্গীয় জ য়কাৰ ৰাজ্য, হয়নে? এনেদৰে তেতিয়াহ'লে আমি কি কি শব্দ লিখিলোঁ এবাৰ পঢ়োঁ। কৈয়ক্য লগা বাক্য, তাৰপিছত খৈয়ক্ষ লগা মুখ্য, গয়জ্ঞ লগা শব্দ হৈছে যোগ্য, ঘয়জ্ঞ লগা শব্দ হৈছে দৈৰ্ঘ্য, নৈয়ন্য লগা
শব্দ হৈছে অন্য তয়ত্য লগা শব্দ হৈছে নাট্য আৰু জয়জ্য লগা শব্দ হৈছে ৰাজ্য গতিকে তোমালোকে এনেদৰে পঢ়ি লিখিবা বহিত আৰু ইয়াৰ পাছৰ শ্ৰেণীত আমি তোমালোকৰ সৈতে পৃষ্ঠা 2 আলোচনা কৰিম